শব্দ হৈছে ব্ৰহ্ম। এটা শব্দ এপাত অস্ত্ৰৰ নিচিনা। যেতিয়া আমাৰ মুখৰ পৰা এটা শব্দ ওলাই যায়, আমি কেতিয়াও ঘূৰাই আনিব নোৱাৰোঁ। যেনেকৈ এপাত অস্ত্ৰ ওলাই যোৱাৰ পিছত আমি সেই অস্ত্ৰপাত কেতিয়াও ঘূৰাই আনিব নোৱাৰোঁ। গতিকে আজি মধ্যপ্ৰদেশৰ এজন নেতাই কুৰেশ্বীৰ ওপৰত যি মন্তব্য কৰিলে, সেইটোৱে কিন্তু বহুত আঘাত সানিছে। আৰু গোটেই ৱৰ্ল্ডে দেখিছে যে কুৰেশ্বীৰ ভূমিকা কি আছিলে আমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ যুদ্ধখনত। গতিকে আমাৰ ককাই ভাই বাই ভনী, আমাৰ দেশৰ নিজৰ যদি ককাই ভাই বাই ভনীৰ মাজত যদি আমাৰ একতা নাথাকে, তেতিয়াহ'লে আমি কেনেকৈ আগুৱাই যাম? শত্ৰু দেশেতো আশৈ পাবই, নহয়নে বাৰু? গতিকে আজিকালি নেতাসকলৰ এটা ৰূপ হৈছে যে কথাটো কৈ যাব, তাৰপিছত আকৌ ক্ষমা খুজিব। গতিকে মানুহে কথা সদায় ভাবি চিন্তি ক'ব লাগে। আপোনালোকে কি কয় জনাবচোন।